everyone. I'm Adrika Panchi is sitting with my grandpa, Kaka, Mr. Guluk Chandra Hajarika, at our BPA residence. He is a businessman and a renowned social worker. He has a vast knowledge on Assam history, culture, tradition, geography, and so on. Now he is 86 years old, but he has an exceptional remembering quality. He is known as the Walking Encyclopedia of Assam. Please watch the video. নমস্কাৰ, মই আদ্ৰিকা পঞ্চি আকৌ দুআষাৰ কথাৰ সৈতে মই আজি ককাৰ লগত আহিছোঁ। আহকচোন ককা, সেইদিনাখনতো তুমি মোকতো আহোম ৰজাহঁতৰ কথা ক'লা, আজি মোক গোটেই অসমৰ বুৰঞ্জীৰ কথা কোৱা। সেইদিনা মই তোমাক কৈছোঁ যে অসম বুলি ক'লে আহোমসকলে যেতিয়াৰ পৰা ইয়াৰ ৰাজত্ব কৰিলে তেতিয়াৰ পৰা ইয়াৰ নামটো অসম হ'ল। তাৰ আগতে কামৰূপ আছিলে, তাৰ আগতে প্ৰাগজ্যোতিষপুৰ আছিলে, তাৰ আগতে হেনো ধৰ্মাৰণ্য বুলি নামটো আছিলে। সেইটো আকৌ বুৰঞ্জীত নাই। এই নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ নামটো শুনিছানে? তেখেতে দেৱী নামে গ্ৰন্থ এখন লিখিছে। এই দেৱী কামাখ্যা দেৱীৰ ওপৰত যিটো লিখিছে তাত তেখেতে লিখিছে যে প্ৰাগজ্যোতিষপুৰৰ আগতে আমাৰ এই প্ৰায় মানে কামৰূপ অসম বা নামটো ধৰ্মাৰণ্য আছিলে। ধৰ্মাৰণ্য মানে কি বুজি পোৱা নোপোৱা? ধৰ্মৰ অৰণ্য, গোটেইখন ধৰ্মৰ দেশ আছিলে। যি কি নহওক বাৰু সেইটো অৰণ্যত নাইকিয়া। এই প্ৰথম হ'ল প্ৰাগজ্যোতিষপুৰ। প্ৰথম ৰজা হ'ল দানৱ বংশ। দানৱ বংশ বা তেতিয়াবা প্ৰথম ৰজা। তেতিয়াবা ক'ব লাগে নেকি? একেবাৰে প্ৰথম হ'ল মহীৰংগ দানৱ, হতকাসুৰ দানৱ, শম্বাসুৰ দানৱ, ৰুদ্ৰসুৰ দানৱ, ঘটকাসুৰ দানৱ। সেই ঘটকাসুৰক নৰকাসুৰে বধ কৰিলে। নৰকাসুৰ। নৰকাসুৰ নামটো শুনিছা নহয়? নৰকাসুৰ ৰজা আছিলে। তেওঁ পহিলাতে বৰ ধাৰ্মিক ৰজা আছিলে, পিছত বৰ অত্যাচাৰী হ'ল। তেওঁৰ দিনতে কুণ্ডিলত ভীষ্মক নামে এখন নাম শুনিছানে? কুণ্ডিল নামটো শুনিছা? কুণ্ডিলৰ ভীষ্মক ৰজা আছিলে আৰু তেজপুৰত বান ৰজা আছিলে। সেই বান ৰজা লগ পোৱাৰ পিছত তেওঁ মানে খুব অত্যাচাৰী হ'ল। অত্যাচাৰত তেওঁ কোনেও বধ কৰিব নোৱাৰাৰ কাৰণে কৃষ্ণই আহি তেওঁক বধ কৰিলেহি। নৰকাসুৰ পিতেক ভগদত্তক ৰজা পাতিলে। ভগদত্তৰ পিতেক বজ্ৰদত্তক ৰজা হ'ল। বজ্ৰদত্তৰ পিছত সেইটো বংশ পতন হৈ গুচি গ'ল। মানে সেই দুটা বংশ পতন হ'ল। তাৰপৰা বহুত দিন থকাৰ পিছত কামৰূপ ৰাজ্য প্ৰতিষ্ঠা হ'ল। কামৰূপ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিলে জানানে? ব্ৰহ্মণ বংশই। কামৰূপ ৰাজ্যৰ দিনত তিনিটা বংশই ৰাজত্ব কৰিলে: ব্ৰহ্মণ বংশ, শাল বংশ আৰু পাল বংশ। প্ৰথম প্ৰতিষ্ঠাপক হ'ল ব্ৰহ্মণ বংশ, সূৰ্য ব্ৰহ্মণ। সূৰ্য ব্ৰহ্মণ, সমুদ্ৰ ব্ৰহ্মণ, বল ব্ৰহ্মণ, কল্যাণ ব্ৰহ্মণ, চন্দ্ৰমুখ ব্ৰহ্মণ, পুষ্টি ব্ৰহ্মণ, সুপৰিস্থিত ব্ৰহ্মণ, মহাকুট ব্ৰহ্মণ, নাৰায়ণ ব্ৰহ্মণ, গণপতি ব্ৰহ্মণ, মহেন্দ্ৰ ব্ৰহ্মণ, কুমাৰ ভাস্কৰ ব্ৰহ্মা। এই কুমাৰ ভাস্কৰ ব্ৰহ্মাৰ দিনতে ব্ৰহ্মণ বংশ পতন হয়। আৰু সেই কুমাৰ ভাস্কৰ ব্ৰহ্মাৰ দিনতে চীনৰ পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহে। হিউৱেনচাং নামটো শুনিছেনে? নাই শুনা। তেওঁৱে মানে প্ৰথম কামৰূপলৈ অহা প্ৰথম বিদেশী মানুহ তেওঁৱে, হিউৱেনচাং। তেখেতে অসমৰ বিষয়ে বহুতখিনি টকা লিখি থৈ গৈছে। তাৰপিছত কিন্তু তেওঁৰ মৃত্যুৰ পিছত তেওঁ অসুখ টুকা আছিলে, সেইকাৰণে কুমাৰ হ'ল। তেওঁৰ পিছত শাল বংশ আহিলে। শালভ্য, বজ্ৰদেৱ, সুমন্ত, আৰথী, বনমল, জয়মালা, হজত, শংখ, পলাশ, কুমাৰ, ত্যাগসিংহ। এই ত্যাগসিংহৰ দিনত এই শাল বংশটো পতন হৈ গুচি গ'ল। তাৰপিছত আহিলে পাল বংশ: বক্ষপাল, উৰন্দ্ৰপাল, ইন্দ্ৰপাল, গোপাল, ৰত্নপাল, ৰুদ্ৰপাল, জয়পাল, ধৰ্মপাল। সেই ধৰ্মপালৰ দিনতে পাল বংশ পতন হয়। কামৰূপ ৰাজ্যৰ পতন হয় 1204 খ্ৰীষ্টাব্দত পতন হৈ গ'ল। তাৰপিছত 1228ত মোগলসকলে কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিলে। যি নহওক 1228ত আহোমসকলক অসমলৈ, আহোমৰ নামখিনি কালি ক'লোঁ, আকৌ ক'ব লাগিব নেকি?
আকৌ ক'ব পাৰে তেতিয়াহ'লে আহোমৰ প্ৰথম হ'ল চুকাফা, চুতেনফা, চুবিনফা, চুকামফা, চুটুকফা, টাওকাপ্তি, চুডাংফা, ৱফা বামুণী কওঁ। চুকাফা, চুহেনফা, চুচেনফা, চুজেনফা, চুপিমফা, চুহুংমুং, ৱফে দিহিঙীয়া ৰজা, শুক্লেংমুং, ৱফে গড়বগৰা ৰজা, চুকাফা ৱফে খুৰা ৰজা। তাৰপিছত প্ৰতাপসিংহৰ দিনাখনৰ পৰা হিন্দু মতে নাম ল'লে। কিন্তু আহোম মতেও নাম এটা আছে। তেওঁলোকে যেতিয়া শিঙৰি ঘৰত উঠে, শিঙৰি ঘৰত উঠা বুজি পাইছেনে? নাই পোৱা। তেওঁলোকৰ যিদিনাখন ৰজা পাতে তেতিয়া এটা ওখকৈ ঘৰ সাজে। শিঙৰি ঘৰ মানে শিঙৰি গছজোপা চবতকৈ ওখ গছ আমাৰ ইয়াত অসমত। সেই তেনেকুৱাকৈ সেই ঘৰটো কিমান ওখকৈ পাতি তাৰ ওপৰত ৰজা আৰু ৰাণীক একেলগে গা ধুৱাই নমাই অনাৰ পিছত হুলুংঘৰৰ পৰা নমাই অনাৰ পিছত শিঙৰি ঘৰত তেওঁলোকে দুয়োকে বহুৱাই লৈ ৰাণী থাকিলে ৰাণীয়ে, ৰজা থাকিলে ৰজাক সেৱা কৰি সেইদিনাখনেই ৰজা বুলি স্বীকৃতি দিয়ে। সেইটোৱে হ'ল শিঙৰি ঘৰ। এই তেতিয়াৰ পৰা তেওঁলোকৰ আহোমতে নাম এটা দিয়ে। তাৰপিছত ভগা ৰজা, চুটা নাপা, চুটি নাপা, নৈৰীয়া ৰজা, জয়ধৰ সিংহ, চক্ৰধৰ সিংহ, শিৱধৰ সিংহ, উদয়াদিত্য, ৰামধৰ সিংহ, চুৰংগ ৰজা, গোবৰ ৰজা, দিহিঙীয়া ৰজা, পৰ্বতীয়া ৰজা, ল'ৰা ৰজা, ৱফে ৰত্নধৰ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ, প্ৰবত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহ, গৌৰীনাথ সিংহ, কমলেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ। আকৌ দ্বিতীয়বাৰ চন্দ্ৰকান্ত সিংহ ৰজা হয়। তেতিয়া দ্বিতীয়বাৰ ৰজা হওঁতে অসমলৈ তৃতীয়বাৰ মান আহে। মান বুজি পাইছেনে? মানে যে অসম যে আক্ৰমণ কৰিছিলেহি, বুজি পাইছে? মান আহে। মান অহাৰ পিছত সেই দ্বিতীয়বাৰ যেতিয়া 1719 যেতিয়া তৃতীয়বাৰ মান আহে তেতিয়া চন্দ্ৰকান্ত সিংহ পলাই যায়। এই যোগেশ্বৰ সিংহক নামত ৰজা পাতে। এই যোগেশ্বৰ সিংহৰ ভনীয়েক মান ৰজাৰে বিয়া দিছিলে তাহানিখন। মান ৰজা বদমফা নামটো শুনিছেনে? সেইকাৰণে তেওঁ যেতিয়াই ক'ব পাৰে যেতিয়াই হিচাপে তেওঁ মানে ৰজা পাতে 1821 বা 26 চনে। তাৰপিছত যেতিয়া ইংৰাজবোৰ সন্ধি হয়, মানবিলাকৰ ইংৰাজৰ যেতিয়া সেইটো কৰিলে বহুত দীঘলীয়া হ'ব বাৰু। তেতিয়া আকৌ ইংৰাজে শাসন কৰে। 32 চনত পুৰন্দৰ সিংহক কৰ্তলীয়া হিচাপে ৰজা পাতে। কৰ্তলীয়া বুজি পাইছে নাই? তাৰমানে ৰজাক মানে গভৰ্ণমেণ্টক এটা কৰ দিব লাগিব, তাৰ বিনিময়ত তেওঁ ৰজা হৈ থাকিব উজনি অসমত। 32 চনৰ পৰা 38 চনলৈ 38 চনত কৰ দিব নোৱাৰা কাৰণে তেওঁ ভাঙি দিয়ে। 32জন ৰজা তেতিয়া দিনৰ ৰজা মন্ত্ৰীয়ে পাতে। এতিয়াও আমাৰ মুখ্যমন্ত্ৰীবিলাকক বিধায়কসকলে মন্ত্ৰীসকলে গোট খাইহে মুখ্যমন্ত্ৰী পাতিলে। এতিয়ালৈকে আমাৰ অসমত মুখ্যমন্ত্ৰী কিমানজন হ'ল? প্ৰথম প্ৰধানমন্ত্ৰীয়ে নাম আছিলে, পিছত মুখ্যমন্ত্ৰীৰ নামটো হ'ল। 38 চনৰ পৰা 42 চনলৈ শ্বাহ আব্দুল্লা নামে এজন প্ৰধানমন্ত্ৰী আছিলে। শ্বাহ আব্দুল্লা, মহম্মদ শ্বাহ ছৈয়দ মহদুল্লা। তাৰপিছত এতিয়া আকৌ ব্ৰিটিছৰ দিনৰ পিছতো প্ৰথম গোপীনাথ বৰদলৈ প্ৰথমতে প্ৰধানমন্ত্ৰী আছিলে, বুজিছানে? পিছতহে 50 চনৰ পৰা মুখ্যমন্ত্ৰী হ'ল। গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, শৰৎ সিংহ, গোলাপ বৰবৰুৱা, যোগেশ হাজৰিকা, আনোৱাৰ তাইমুৰ, কেশৱ গগৈ, হিতেশ্বৰ শইকীয়া আৰু কোন? প্ৰফুল্ল কুমাৰ মহন্ত, শুনিছা নামটো? প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্ৰী আছিলে। হিতেশ্বৰ শইকীয়া তাৰপিছত কলমটোৰ কাৰণে ভূমিধৰ বৰ্মন থাকিলে। তাৰপিছত প্ৰফুল্ল, তাৰপিছত তৰুণ গগৈ, পিছত এতিয়া কোন? সৰ্বানন্দ সোণোৱাল। এই 128জন ৰজা আৰু 16জন মুখ্যমন্ত্ৰী। তাৰপিছত প্ৰথম অৱস্থাত এজন প্ৰধানমন্ত্ৰী আছিলে, পিছত মুখ্যমন্ত্ৰী হ'ল। এইটো হ'ল 5000 বছৰৰ ভিতৰত। মানে 5000 বছৰটো কেনেকৈ হৈ যায় জানে? আমাৰ শ্ৰীকৃষ্ণ এতিয়া 5000 বছৰ হ'ল নহয়, হয় নহয়? 5000তকৈ বেছি হৈ গ'ল, কাৰণ শ্ৰীকৃষ্ণই আহি পেলাইহে তৰ্কাসুৰক বধ কৰিছিলেহি। গতিকে 5000 বছৰ অসমৰ ইতিহাস। 5000 আৰু অলপ আগতে দানৱ বংশ। গতিকে 5000তকৈ কিছু বছৰ আগৰ পৰা অসমৰ বৃদ্ধি হ'ল আজিলৈকে এইটো 128জন ৰজা
আৰু 16জন মুখ্যমন্ত্ৰী তাৰ ভিতৰত এজনক প্ৰথমতে প্ৰধানমন্ত্ৰী বুলি কৈছিলে।